স্বাগতম জানিছোঁ এডুকেশ্যন ফৰ অনলাইন চেনেললৈ। ফ্ৰেণ্ডছ, আপুনি যদি DHS অৰ্থাৎ DME, DHS আৰু DHSW আয়ুষ বা স্বাস্থ্য বিভাগত যদি এপ্লাই কৰিছিলে আৰু আপোনালোকে পৰীক্ষাৰ কাৰণে ভাল কিতাপ বিচাৰি আছে যে কোনটো পঢ়িলে মোৰ কাৰণে ভাল হ'ব, তেনেহ'লে চাওক এই ভিডিঅ'টো। কাৰণ মই আজি আপোনালোকে ইয়াতে দেখোন কেইটামান বেষ্ট কিতাপৰ বিষয়ে যিকেইটা আপোনালোকে চাব পাৰে DHSৰ কাৰণে বা স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ কাৰণে। তো ইয়াতে আপোনালোকৰ ওপৰত দেখিবলৈ পাইছে বেষ্ট গাইড বুক ফৰ DHS আছাম ৰিক্ৰুইটমেণ্ট এক্সাম 2022। তো ইয়াতে কেইখনমান কিতাপ আছে এছামিছ আৰু ইংলিছ মিডিয়ামত, মই আপোনালোকক দেখুৱাই দিছোঁ প্ৰথমতে। তো ইয়াতে চাওক এক্সাম আইডিয়া DHS আছাম ৰিক্ৰুইটমেণ্ট এক্সাম 2022 বুক এছামিছ মিডিয়াম বাই UBP। দ্য বুক কনচিষ্ট অফ, এইটো প্ৰথম বুকছ আপোনাৰ যিটো এছামিছ মিডিয়ামত আছে। তো এইটোৰ আছে আপোনালোক কনচিষ্ট অফ মানে কি কি থাকিব তাত চাই লওক। ইংলিছ থাকিব, জেনেৰেল নলেজ, কম্পিউটাৰ এৱাৰনেছ, জেনেৰেল মেথামেটিক্স, লজিকেল ৰিজনিং এণ্ড এপ্টিটিউড, আৰু আছে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ। তো এই কিতাপখনৰ নাম আপোনাৰ হৈছে স্বাস্থ্য সেৱা সঞ্চালকালয় অসম নিযুক্তি পৰীক্ষা সহায়িকা 2022। আৰু এই কিতাপখন আপোনাৰ লিখিছে তো এই কিতাপখনৰ দাম মাত্ৰ আপোনাৰ 280 টকা। আৰু ইয়াতে ক্লিক কৰি আপোনালোকে বাই কৰিব পাৰে। মই এইটো পেজৰ লিংক আপোনালোক ডিছক্ৰিপশ্যনত দি দিম। তো লিংকটো ভিজিট কৰিব আপোনালোকে, এইটো পেজটো চাব আৰু আপোনালোকৰ যিটো কিতাপৰ প্ৰয়োজন হয় সেই কিতাপখন আপোনালোকে কিনি ল'ব। এইটো প্ৰথম কিতাপ গ'ল আপোনাৰ অসম এছামিছ মিডিয়ামত। তো তাৰ তলত আছে চাওক, এইটো এটা কৈছে এ হেণ্ডবুক অন ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছ আছামিজ বাই ডাক্তৰ সুশান্ত কুমাৰ কাশ্যপ এণ্ড অখিল বৰ্মন। তো এই কিতাপখন হৈছে আপোনাৰ এইখন স্বাস্থ্য সেৱা সঞ্চালকালয় অসমৰ নিযুক্তি পৰীক্ষাৰ হাত পুথি। তো এজ পাৰ লেটেষ্ট চিলেবাছ উইথ 5 চেম্পল পেপাৰ্ছ এণ্ড লেটেষ্ট কাৰেণ্ট এফেয়াৰ্ছ। তো এতিয়া এডিটেড বাই ডাক্তৰ সুশান্ত কুমাৰ কাশ্যপ আৰু মিষ্টাৰ অখিল বৰ্মন। তো এই কিতাপখনৰ দাম মাত্ৰ আপোনাৰ 299 টকা। তো এইখন যদি বিচাৰিছে তেনেহ'লে এইখন কিতাপ কিনিব পাৰে ইয়াৰ পৰা। তো ইয়াৰ পিছত আপোনাৰ যিটো কিতাপ আহিছে সেইটো কিতাপৰ আপোনাৰ হৈছে ইংলিছ মিডিয়াম। এইটো চাওক 2022 বুক ইংলিছ মিডিয়াম বাই UBP। দ্য বুক কনচিষ্ট অফ, এইটো কিতাপত আছে আপোনাৰ প্ৰেক্টিছ পেপাৰ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, কম্পিউটাৰ নলেজ, কোৱান্টিটেটিভ এপ্টিটিউড এণ্ড ৰিজনিং, আৰু আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ। যদি চাব পাৰে হেল্থ ছাৰ্ভিচেছ আছাম, ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আছাম, ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম, ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ FW আছাম, ডিৰেক্টৰেট অফ আয়ুষ আছাম। তো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ছল্ভ, ৰিকুৱাৰমেণ্ট এক্সামিনেশ্যন 2022। তো এইখনৰ দাম আপোনাৰ 315 টকা। তো যদি আপোনালোকে বিচাৰিছে এইখনো কিনিব পাৰে। তো ইয়াৰ এতিয়া যিখন কিতাপ সেই কিতাপখন আপোনাৰ সেইটো হৈছে ইংলিছ মিডিয়ামত, চাব পাৰে ইংলিছ মিডিয়াম বাই অবিনাশ চোপ্ৰা, বিজয় মালাকাৰ এণ্ড প্ৰাণজিত বিশ্বাস। তো এই কিতাপখনত আপোনালোকে পাব প্ৰেক্টিছ পেপাৰ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, কম্পিউটাৰ নলেজ, কোৱান্টিটেটিভ এপ্টিটিউড এণ্ড ৰিজনিং, কাৰেণ্ট এফেয়াৰ্ছ। তো এই কিতাপখন হৈছে এইখন ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছ আছাম, ৰিকুৱাৰমেণ্ট এক্সামিনেশ্যন 2022 ইংলিছ মিডিয়াম। তো ছাবজেক্ট আপোনালোকে মই কৈ দিলোঁ কি কি আছে, তথাপিও ইয়াতে দি দিছে। তো এই কিতাপখনৰ দাম আপোনাৰ 349। তো এতিয়া যিখন কিতাপ, এই কিতাপখন হৈছে নিয়োগ সৌৰভী এছামিছ মিডিয়াম ফৰ আছাম গভৰ্ণমেণ্ট ছাৰ্ভিচেছ এক্সামিনেশ্যন। তো এইখন এছামিছ মিডিয়াম আৰু ইয়াতে আপোনাৰ আছে ফিচাৰ্ছ চাওক, ষ্টেট চিভিল ছাৰ্ভিচ, ষ্টেট পুলিচ ছাৰ্ভিচ, ডিফেন্স, বেংক এণ্ড ইঞ্চুৰেঞ্চ এক্সামিনেশ্যন, ৰেলৱেজ, ব্লক ডেভেলপমেণ্ট অফিচ, এগ্ৰিকালচাৰেল অফিচ, তহচিলদাৰ, তালুকদাৰ, এছিষ্টেণ্ট কালেক্টৰ, এক্সাইজ এণ্ড টেক্সেশ্যন অফিচ, ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট অফিচ, ডিষ্ট্ৰিক্ট ট্ৰেজাৰী অফিচ, ডিষ্ট্ৰিক্ট ৱেলফেয়াৰ অফিচ, এছিষ্টেণ্ট ৰেজিষ্ট্ৰেড কোঅপাৰেটিভ societies, district food and supply office, any other services notified as per rules by the state। তো এইখন হৈছে আপোনাৰ নিয়োগ সৌৰভী, বহুত ডাঙৰ কিতাপ হ'ব এইখন। তো এইটোৰ দামটো প্ৰায় 330 টকা, কিন্তু 330 টকাত আপোনালোকৰ বহুতখিনি আপোনালোকে ইয়াতে চিলেবাছ বহুতখিনি সামৰিছে। তো এইখন আৰু এখন আছিলে। তো এইকেইখন কিতাপেই আছিলে আপোনালোকে যিখন কিতাপ কিনিব সেই কিতাপখনৰ ওপৰত তলত আপোনালোকে বাই নাওত ক্লিক কৰিব। বাই নাওত ক্লিক কৰি দিলে অন্য এটা পেজলৈ লৈ যাব।
আপোনালোকে এতিয়া দেখিবলৈ পাইছে বাই নাওত ক্লিক কৰি আপোনালোকে কিতাপখন কিনিব পাৰে। তো আৰু লগতে এটা কথা কৈ দিওঁ যে বহুতৰে হয়তো এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন নাই বা নাছিলে, কিন্তু তথাপিও হেল্থ ছাৰ্ভিচ ডিপাৰ্টমেণ্টত এপ্লাই কৰিব পাৰিছে। তো সেই কেণ্ডিডেটসকলে এটা কথা জানি ৰখা উচিত যে যদিও তেতিয়া প্ৰয়োজন হোৱা নাই, কিন্তু যেতিয়া আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব ডকুমেণ্টছ বা এক্সাম হ'ব তেতিয়া আপোনাৰ সেইটো প্ৰয়োজন হ'ব। তো আপোনালোকে যদি সেইটো এতিয়াও বনোৱা নাই, অনলাইন কৰা নাই, তেনেহ'লে ডিছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে গৈ ভিডিঅ'টো চাওক কেনেকৈ কৰিব লাগে। আৰু যদিও ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে ৰেজিষ্ট্ৰেশ্যনৰ ভিডিঅ' আছে, সেইটোও কৰি ল'ব পাৰে। তো যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব পাৰোঁ, চেনেলটো নতুনকৈ আহিলে তেনেকৈ ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখিব।